নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 14 অক্টোবৰ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ ব্ৰেকিং নিউজ। জনজাতিকৰণৰ ভূমিপট্টাৰ দাবীত ৰাজপথ উত্তাল কৰিলে 177খন বাগিচাৰ 2 লক্ষাধিক শ্ৰমিকে। চৰকাৰ বিৰোধী গৰ্জনেৰে আদিবাসী চাহ জনগোষ্ঠীৰ ক্ষোভৰ অগণি, স্তব্ধ ডিব্ৰুগড়। ব্ৰহ্মপুত্ৰত 208 বৃহৎ জলবিদ্যুৎ প্ৰকল্প। চীনৰ সমান্তৰালকৈ ভাৰতৰ 6.4 লাখ কোটিৰ আঁচনি। জুবিনৰ অন্তিম মুহূৰ্তৰ ভিডিঅ' ডিলিট কৰিলে অমৃত প্ৰভাই। SITৰ জেৰাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। কাইলৈ আদালতত হাজিৰ কৰা হ'ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা। গৌৰীসাগৰত 4 লেনযুক্ত পথ নিৰ্মাণৰ খামকীয়া গতি। নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ হেমাহিত অতিষ্ঠ জনসাধাৰণ। কিশোৰীৰ ৰহস্যজনকভাৱে মৃত্যু। উত্তপ্ত পৰিস্থিতি, পৰিয়ালৰ অভিযোগত 2জন হত্যাকাৰী গ্ৰেপ্তাৰ। জুবিনৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হ'ব লাগিব। এই মন্তব্য শিৱসাগৰৰ হৰমিত বাৱেজা নীলক শুক্লাৰ। যদি এনেধৰণৰ নিউজ পাব খোজে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক দিব।